তোমাক হয়তো হিয়া ভৰি ভাল পাইছিল। ব্যস্ততাৰ মাজতো সময়কণ উলিয়াই ফোন তুমিও কৰিছিলা। ময়ো তোমাৰ সৈতে কথা পাতিবলৈ অনবৰতে আগ্ৰহে ৰৈ থাকিলোঁ। কিন্তু নাজানো তোমাৰ জাতি বেলেগ, মোৰো জাতি বেলেগ, যাৰ বাবে তোমাৰ ঘৰত তোমাৰ মোৰ সম্পৰ্কবোৰ বিভেদৰ সৃষ্টি কৰিছিল। মই জানো তুমি মোক ভাল পাইছিলা। তুমিও হয়তো মোৰ অবিহনে জীয়াই থাকিব নোৱাৰা। তোমাৰ অবিহনে যেন ময়ো জীয়াই থাকিব নোৱাৰো। চকুজুৰিৰ কিনো মায়া, যাযাবৰী হিয়া মোৰ তোমাতেই থমকি ৰয়। ভাৱনাৰে কত ভাষা পোৱা নোপোৱা। কিন্তু কিয় ললাই নে সিদ্ধান্ত? তুমি জানো মোক ভাল পোৱা নাছিলা? মই জানো তোমাক হিয়া উজাৰি মৰম বিশ্বাস দিব পৰা নাছিলো? মোৰ ঘৰখনত তোমাৰ প্ৰতি কোনো অভিযোগ নাছিল তোমাক বোৱাৰী হিচাপে পোৱাৰ। কিন্তু কিয় ললাই এনে সিদ্ধান্ত? তুমি কিয় তোমাৰ মা দেউতাক অলপমান বুজোৱাৰ চেষ্টা নকৰিলা? কিয় তোমাৰ মা দেউতাৰ কথাৰ সুৰ মিলাই মান্তি হলা? তুমিতো তোমাৰ ঘৰখনত এবাৰ হ'লেও অনুৰোধ কৰিব পাৰিলা হয় যে তুমি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰা। মৰম তোমাৰ অবিহনে জীয়াই কেনেকৈ থাকিম? তাতোতকৈ ভাল হ'ব জানা মই মৰিহে থাকিম। এটা দিন, এটি পল, এটা মুহূৰ্তত তোমাৰ অপেক্ষাত মই ৰৈ থাকিম। তুমি কেনেদৰে আছা মই নাজানো, কিন্তু প্ৰতিটো মুহূৰ্তত যেন তোমাৰ স্মৃতি, তোমাৰ মাতষাৰ, তোমাৰ ফটোখনে ভাঙি থাকে মোৰ মন মগজু। হয়তো তুমি কুশলে আছিলা। ব্যস্ততা মোৰ তেনেকুৱা নাছিল, কেতিয়াবা বন্ধুবৰ্গৰ ফোন নতুবা অফিচৰ। তথাপিও যেতিয়াই মোবাইলটো বাজি উঠিছিল তেতিয়াই মই ভাবোঁ তুমি ফোন কৰিছা। তোমাক ভাল পাওঁ মই কিমান, বুকু ফালি দিব নোৱাৰো প্ৰমাণ। সাত সাগৰ 13 নদীৰ সমান, দূৰ আকাশৰ বিশালতা জীৱা। তুমি জানানে, তোমাৰ অপেক্ষাত মই সদায় ৰৈছিলোঁ। 1.5 বছৰেই পাৰ হ'ব হ'ল। মই নভবাকৈ নিচিন্তাকৈ মোৰ ফোনটো বাজি উঠিছিল। যেতিয়াই ফোনটো বাজি উঠিছিল তেতিয়াই মোৰ বুকুখন ধপধপাইছিল। চাওঁতেই দেখিলোঁ তোমাৰ ফোন, আৰু দেখিয়েই দীঘলকৈ এটি উশাহ লৈছিলোঁ। হেল্ল', কি খবৰ? ভালে আছানে? কি কৰি আছা? তুমি কিয় মোক ইমান দিনে এবাৰো এটিও ফোন কৰা নাছিলা? তোমাৰ ইমানবোৰ প্ৰশ্ন, কিন্তু জানানে, তোমাৰ প্ৰশ্নত তোমাক উত্তৰ দিব পৰাকৈ মোৰ ওচৰত একোৱেই উত্তৰ নাছিল। কিন্তু তোমাৰ ফোন কলটিতেই যেন মোৰ সকলো উত্তৰ বিচাৰি পাইছিল। কিন্তু তুমি জানানে, 1.5 বছৰ মই কেনেদৰে আছিলোঁ? মৰমে হহুৱাই, মৰমে কন্দুৱাই, মৰমে দুখনি আকাশে চপাই। তুমিতো এবাৰো ক'ব পাৰিলা হয় তুমি যদি মোক সঁচাই ভাল পাইছিলা, মোৰ অবিহনে যদি থাকিব নোৱাৰা, তেতিয়াতো মোক এবাৰো ক'ব পাৰিলা হয় তোমাৰ মা দেউতাক মই এবাৰ অনুৰোধ কৰিবলৈ। তোমাৰ মৰমে কৰিছিল আপোন, আধৰুৱা প্ৰেম দিছিলে পুৰাই। অভিমানী তুমি মিঠৰুৱা কৰি, কিদৰে মই আছো জীয়াই বুজা জানো তুমি। তুমি মোক সেইখন সুযোগ দিব পাৰিলা হয়।
হয়তো তেতিয়াই মই তোমাৰ মা দেউতাৰ কাষত গৈ তোমাক বিচাৰি অনুৰোধ কৰিলোঁ হয়। কিন্তু জানানে, তোমাৰ ফোন কলটি বাজি উঠোঁতেই মোৰ বুকুখন বেছিকৈ ধপধপনিবোৰ বাঢ়িব ধৰিছিল। হয়তো মই এতিয়াও নাজানো তুমি মোক আজি কিয় ফোন কৰিলা, কিন্তু তুমি জানানে, তোমাৰ ফোন কলটি বাজি উঠোঁতেই মোৰ বুকুখন যেন বেছিকৈ ধপধপনিবোৰ বাঢ়িব ধৰিছিল। quando ai din rati